Nilimen ke lolitang tepi polo nilida rong nohor sola rombong terang ME skorong nilibang kitun kedang abang lo lasi tovia porlong baji troksi apor tahu ajo engke jontho mangnar bang masing ke lahai hema bang nang tong lablong ke lasi sang gote han an bandex anta kaduga bita kahino abostu bando olo lasi nilit stame pini ke jo somar bhansi stame an pini stame nili hetatun pilong le dalo alamang ke jo lalo kitchen tong rai lo kasu pipine hin na hola mapini bang somar pan lo puson kitun dang athu plan pilong le dalo klem pilong le dalo jo la sin ke tun nang pa thai stame avidalo ke la sipini bang ke tun long le det po bon nili sta sang pini da kana hok do olo mane kasu har lung gote anta hingno lalo ke no sik ong lo Nilivization board chairman George Tongpi fan kupini ke chuniri dunjia son dana la sartum phansi lahai son bangken mane thekte non mat pini nang pite pusi chuningri don lo he jonil to hin penke non mala ode pulte somar phan ge milke pilong le dat po jo somar phansi tami la le he jo মই স্কুলৰ প্ৰধান শিক্ষক মই ভৱানী বল্লভ গোস্বামী যোৱাকালি আমাৰ ঠিক সন্ধিয়া 7মান বজাত এই ৰিজাৰ্ভৰ পৰা দুটা হাতী আহি আমাৰ কিটচেনটো সম্পূৰ্ণৰূপে ভাঙি পেলালে এতিয়া আমাৰ বহুতখিনি বস্তু লোকচান হৈছে ইউটেনচিলো ভালেমানখিনি আমাৰ যিমানখিনি আছিলে প্ৰায় ভাগি গৈছে এতিয়া আমাৰ বহুত সমস্যা হৈছে আপোনালোকৰ যোগেদি আমি বিভাগীয় কৰ্তৃপক্ষক জনাওঁ অনতি পলমে যাতে আমাৰ ল'ৰা ছোৱালীখিনিক আমি আকৌ মিড ডে মিল খুৱাব পৰাকৈ আমাৰ কিটচেনটো যাতে সোনকালে বনাই দিয়ে ডিপাৰ্টমেণ্ট ফালে মই অলৰেডি ইনফৰ্মেশ্যন কৰিছোঁ তেওঁলোকেও ইনস্পেকশ্যন কৰিম বুলি কৈছে ইয়াত অহা নাই এতিয়ালৈ খবৰ দিছে ডিপুৰ পৰা অহাটো টাইম লাগিবতো আৰু BMC ছাৰ ফালেও খবৰ কৰিছোঁ মই কালিয়ে খবৰ কৰিলোঁ ক্লাষ্টাৰটো খবৰ কৰিলোঁ চবফালে খবৰ কৰিলোঁ খবৰ দিলোঁ সদায় নাহে আগতে একবাৰ আহিছিলে যদি এইটো ছাইডেদি ফেঞ্চিং ভাঙি ইফালেদি পাৰ হৈ গুচি গ'ল তেতিয়া আমাৰ একো অনিষ্ট কৰা নাই মানুহবিলাকে অলপ গম পালে মানে খেদিলে কিন্তু কালি আহোঁতে মানে ওচৰৰ মানুহবিলাকো কোনো ওচৰত নাছিলে চব বাহিৰতে আছিলে আহোঁতে ঘৰত অলপ দেৰি হয় মানুহবিলাক আহি পেলাইহে পাইছে যে হাতী ঘৰ ভাঙি দিছে এইটো কিটচেন ভাঙিছে বুলি তেতিয়া মানুহবিলাকে খেদিছে আৰু ফৰেষ্ট ৰিজাৰ্ভৰ পৰা বেছি দূৰ নহয় নিয়াৰ 1 কিলোমিটাৰ বিজুলী ফৰেষ্টৰ পৰা আমি BMC ফালে ইনফৰ্মেশ্যন কৰিলোঁ BMC সকলোকে ইনফৰ্মেশ্যন দিব কৈছে খবৰ দিম বুলি কৈছে BMC ছাৰে সকলোকে জনাই দিম বুলি ক'লে অহা নাই এতিয়ালৈকে ইনফৰ্মেশ্যনটো দিয়া হৈছে ইনফৰ্মেশ্যনটো অলপ লেট হ'ল আমি আহি পেলাইহে দিছোঁহি আৰু তেওঁলোকৰ কণ্টেক্ট নম্বৰ নাছিলে আমাৰ লগত এতিয়া আমাৰ ভাইচ প্ৰেচিডেণ্ট মংগল সিং টকীয়ে তেওঁ গৈ ইনফৰ্মেশ্যন কৰিলে তেওঁলোকক কিন্তু এতিয়ালৈকে আহি পোৱা নাই ইনফৰ্মেশ্যন দিছে